আলোক নিৰঞ্জন মই এতিয়া মন্ত্ৰ মাতিম তই এবাৰ কবি হেতু মন্ত্ৰ আকৌ তই দুবাৰ কবি ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে মন্ত্ৰটো কবলেতো দে মন্ত্ৰটো কবলেতো দে মন্ত্ৰটো কবলৈতো দে মূৰ্খ 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 অ' ধুনু লাভ ইউ প্লিজ তোমাক চাব মন গৈছে ভিডিঅ' কল কৰা না অ ভিডিঅ' কল কৰে হেনো শুনা নেকি বে তই কি টিপ টিপ কি কে এনেকে গান গাইছ সোধালি চিনাকি হলো যেতিয়া ফোন নম্বৰটো দিবা নেকি ৰদালিয়ে ৰ'দহে দিয়ে ফোন নম্বৰ নিদিয়ে নহয় ময়ো জানো এটি কথা তয়ো যে তেনেকুৱা সেইটো জানে তোৰ হাগি পিনে লেটনাত পানী নাঢালে বুলি চিনাকি হলাই যেতিয়া মোৰ ফোন নম্বৰটো নোলোৱা তই বিয়াত চেনি হয় নাই কচোন সেইকাৰণে নাম্বাৰটো আগবাঢ়ি দিছ মোক তই ন ৰচকী অ দাদা মোৰ জাঙিয়াটো বিচাৰি নাপাওঁ তই পিন্ধিলি নেকি মোৰ জাঙিয়াত ফটা আকৌ পিছপিনে তাপলি দিয়া তোৰতো হয় জানো ফটা লল উখল বাঢ়িছে নেকি বহুত লেতেৰি ফটা আঁঠুৱা আছে নাই ভীম বাছ আপুনি ঘঁহি ঘঁহি গা ধুবি ওলাই যাওঁ গুৱাহাটীলৈ বুলি যদি আমাৰ সপোনবিলাক সঁচা হয় ঐ মা ঐ ভাড়া এটকাও নেদে না 500 টকা না তেৰি প্যাৰি প্যাৰি এ আখিয়া এই কুকুৰৰ পিতেকৰ টিকটকে কি বাপৰে মোৱাটো হ'ল কুকুৰ যে ভুকিছো আকৌ ইচ কিমান লেতেৰা ল'ৰা আকৌ কি লেতেৰা হ'মনো নিজৰ পন্দা গোন্ধ চবে বাও পায় টিকটক এটাকে বনাই লওঁ পাই বাবা তই হাগি পিনে আজি লেটনাত ভালকে পানী নাঢালি না এইজনী যে এইজনী ঐ ধুনু তোমাক এইবাৰ বাৰ্থডেত কি গিফ্ট লাগিব মোক আইফোন এটা লাগিব দিম নহয় কেলে নিদিমনো তুমি ইমান ভাল তুমি ইমান কিউট এক গুৰে মুটুৱাম আইফোন দিম বুলি কোৱা দেখি ইমান কিউট ইমান ভাল যাবলি মই তোমাৰ কাৰণে যি হ'লেও কৰিব পাৰিম জানা অপৰিপা ৰাতি অকলে যাব নোৱাৰা মুতিবলে লাজ নাই মাকৰ লগত যোৱাটো মা তই যে সঁচাকে বিদ্যা লাজ পাই মাৰিবি দেই আজি বা ভাত খালে মাছৰ লগত চেণ্ডেল পিন্ধিয়ে খাব লাগিব আৰু ইমান দীঘল দীঘল কাঁইট ওলাই আছে নহয় খুচিব বুলি ভয়ে লাগে চেণ্ডেল পিন্ধিয়ে খাব লাগিব মাছৰ লগত ভাত খালে আজি বা ইমান দীঘল দীঘল কাঁইট মিঠা মিঠা তোৰে সপোনে দুলনি দিয়েহি ৰাতি দুপৰতে শুকাইছোং খিনাইছোং বুজা কি হলো তোৰ এনেকে খোজ কাঢ়িছ যে এই গৰমতটো কাছে কাটি পাইছে নাই পোৱা নহয় ইডোখৰ অকণো নকঙে আৰু কালি আমাৰ ঘৰত মানে কাৰেণ্টৰ কানেকশ্যন এটা বেয়া হ'ল আৰু তালৈ মিস্ত্ৰী এটা লৈ আহিছে যোগালী তাতে তাৰপিছত কাৰেণ্টৰ সেইটো নটকেইটা পকাই আছে আৰু চককে মাৰিলে নহয় কাৰেণ্টটো তাৰপিছত আৰু সেই একদম কানেকশ্যন মাৰিলে কৈছে দেই চাং ক'ত মাৰিলে চাং আকৌ দেখা পাবছে জবলা ইডোখৰ নকঙে আৰু যোগালী চোৱা আকৌ বান্ধা কাৰেণ্টত লাগি দেখাব লাগে চোৱা কালি আমাৰ ঘৰ ওচৰত আৰু সকাম এখন আছিলে আৰু দেই তাৰপিছত আৰু সকামখন শেষ হৈ গ'ল গধূলি গাঁৱৰ ল'ৰাখিনিক আৰু মদ চদ আনি দিছে চুলাই তুলাই আনি দিছে আৰু তাৰপিছত আৰু ল'ৰাখিনি খাবলৈ বহিছে আহে সিহঁতে দেই তাৰপিছত তাচ পাতিটো চলিছে তাচ খেলিবৰ কাৰণে সেইপিনে আহিল নহয় আমাৰ গাঁৱৰ মাষ্টৰটো তাৰপিছত দেখি পালে গাঁৱৰ মাষ্টৰটোকতো সন্মান দিবই লাগিব কি কৈছ তাচ খেলিছোং তাচ ছাৰ কৈছে দেই তাচ খেলিছোং তাচ কৈছা সেইটো দেখি পালে মাষ্টৰটোৱে চুলাই খেলিছে ন খেল পিছে চুলাইও খেলে ইডোখৰ নকঙে আৰু
মোৰ লগৰ এটা বাপেকৰ কাহিনী তাৰমানে কচু বেপাৰী তাৰমানে শাক বিকা এটা মানুহে কিনিব আহিছে আৰু দেই তাৰপিছত দাদাই কচু সিজে না কেনে যদি নিসিজে নিনো কোৱা কৈছে দেই এই সিজে এনেকুৱা মজা আছে সিজে তই ভাত খাওঁতে পিটিকোঁতে বিচাৰি নাপাবি কৈছে দেই তাৰপিছত নিলে নহয় খালেগে ঘৰত পিছত আহি পিনি ঘৰত কৈছেহি আৰু দাদাই কচু কি ইমান মজা আছে সিজে হয় ভাত খাওঁতে পিটিকোঁ বেৰত ধাৰাকে লাগে উফৰি পৰে বিচাৰি নাপাওঁ কৈছে তাৰমানে কচু নিসিজে তাৰমানে উপকৃত হৈছে তাৰমানে অকল জবলা এক্সকিউজ মি কোৱা প্লিজ তুমি ইয়াৰ পৰা যোৱাগৈ মোৰ লগৰ কেইজনীয়ে কৈছে আমাক এইটোৱে ভিনি লাগে বুলি পঠাই ল'ব আকৌ মই এবাৰ পলাবলৈ কি থকা যা বলিয়া তুমিতো নহয় কোনো আন মই এটি জেজেৰে ধোৱা গান মোৰ চোতাল খালী মোৰ কোঠা খালী কিবা উদং যেন বকু চাপি বাপেৰৰ মূৰাটো ছাতি ফুৰে হাই তুমি টিকটক কৰা ন কওঁ দেই টিকটকে কওঁ মই লাইক কৰোঁ তেনেহ'লে কমেণ্টো কৰি দিবি ক শ্বেয়াৰো কৰি দিবি বেলেগৰ মোবাইললৈ দেই হেই জবলা কেলে পাইছোঁ তাৰপিছত মোক ফচাবি তাৰমানে মোক প্ৰাইভেট জেগাত লগালে বুলি ফচাবি তাৰমানে তাৰপিছত আমাৰ সেইদিনাখন ভাওনা আছিলে দেই তাৰমানে অসুৰ এটা ডাইলগ আৰু ক'ব লাগে ব'লা আমি সকলোৱে মিলি জুলি দিগ্বিজয়লৈ যাওঁ কৰি ক'ব লাগে দেই সি কৈছে ব'লা আমি সকলোৱে মিলি জুলি ডিগবৈলৈ যাওঁ কৈছে ভগৱানৰ দিনতো ডিগবৈ আছিলে না আহিয়ে পইছোঁগৈ আৰু ইডোখৰ নকওঁগৈ আৰু অঁ 500 টকা দেচোন 500 টকা দে পইচা লাগে তোক ভনীয় পাৰ্টি 8 বাগে খাবলৈ খলি চিকটা পলি হাগিলো উলিছা হবাই ঢেৰ গু হাগি পালো নেকি বুলি চিকটা জাত দুখ পাই দিলো অলপ পাইছোঁ কিন্তু কি কৰিম নমুৱে চব দেখি থাকে আপোনাকো দুখ পাই দিব নমু মানে গড নমুহে নেকি ইডোখৰ নকওঁগৈ আৰু এই আমাৰ ঘৰৰ ওচৰ যে আৰালু আৰু কৰবি বুলি কোৱা খুৰীজনী যে তাৰ খুৰীজনী আছে ইয়াৰ ঘৰত আৰু দেই চাবলৈ গ'লোঁ আৰু মিহিনে ধুনীয়া নে এলাগি চাবলৈ গ'লোঁ আৰু চিনাকি হ'লোঁ আৰু কথা বতৰা পাতিলোঁ আৰু তাৰপিছত সুধিছোঁ আৰু তোমাৰ ভাল ন বুলি সুধিছোঁ দিয়া ভাড়াল বুজা দেই ভাড়াল মই মনতে ভাবিলোঁ এইজনী সেইজাতে তাৰমানে তাৰপিছত তোমাৰ ভাল নে আছে ভাড়াল বুলি দিলোঁ দেই মই তাৰপিছত তেনেকৈ চাই থাকিলে এটা ক'ৰবাত লৈ পিনে আহিলোঁ আৰু ইডোখৰ নকওঁগৈ আৰু ক'বলৈ বাকীও নাই সেইদিনা টাউনলৈ যাওঁতে ছোৱালীজনী চিনাকি হ'লোঁ ধুনীয়াকৈ টুপট গৈ থাকোঁতে সুধিলোঁ আৰু ভণ্টি তুমি কিহত পঢ়া মই ট্ৰেইনত পঢ়োঁ বুলি ক'লে মই আকৌ ভাবিছিলোঁ হেলিকপ্টাৰত পঢ়া বুলিহে তাৰপিছত মই ভাবিলোঁ কেনেকৈ ট্ৰেইনত পঢ়ে তাৰমানে ক্লাছ 10ত পঢ়ে আকৌ মানে 10 মানে ট্ৰেইন আৰু লোকৰ বয়ফ্ৰেণ্ড বয়ে যদি গাৰ্লফ্ৰেণ্ডক কয় মোৰ পাগলীজনী থেংক ইউ লভ ইউ বুলি ক'ব আমি যদি কওঁ মোৰ পাগলীজনী তোৰ বাপেৰে পগলা তোৰ মাহাৰে পাগলী তোৰ খানদান পগলা তোৰ গোটেই গোষ্ঠী পগলী তই পগলা জহৰা এনেকৈ কয় আকৌ মৰম বুজি নাপায় পাগলী নিজে পাগলী মোক ভাত কিহলত খোৱাবি তহঁতৰ ঘৰলৈ যাম আমাৰ ঘৰত যাবি লাই 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 গাহৰি মাংস লগত লাই এই ইলেকশ্যনৰ টাইমৰ কাহিনী দেই মানে বুঢ়া এটাই ভোট দিবলৈ গৈছে মই পিছৰ লাইনত ৰখি আছোঁ আৰু মানে তাৰ পিছত ৰখি আছোঁ আৰু সি দেখি নাপায় মানে আৰু নপঢ়া মানে বুঢ়াই বুজি নাপায় মানে পদুম ফুল পা কোন পা দেখাই দে সি বা কৈছে দেই ভোটটো এনেকৈ দিয়ে না